নমস্কাৰ কল্পনা কালেকশ্যনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই প্ৰথমতে আপোনালোকলৈ লৈ আহিছো এটা জোৰা বুৱা জোৰা চাওকচোন খুব ধুনিয়া। এই জোৰাটো ধুলাই পাতেৰে বুৱা হৈছে চাওক। খুব ধুনিয়া কাপোৰ হালত বুৱা হয়। এয়া চাওক হেউজিয়া আৰু হালধীয়া ভুটাৰে কাম কৰা আছে চাওকচোন এখন। খুব ধুনিয়া কেবা লাইনো বুটা কৰা আছে। আপোনালোকে পিন্ধি আৰাম পাব। এইবোৰ গৰমত পিন্ধিবলৈ খুব ধুনিয়া কাপোৰসমূহ হালত বুৱা হয়। আপোনালোকে এই জোৰাটো আজি লাভ কৰিব মাত্ৰ 1100 টকাত। মাত্ৰ 1100 টকাত। ইয়াৰ শিপিং চাৰ্জটো আপোনালোকে এক্সট্ৰাকে দিব নালাগে। এইবাৰ চাওক এখন চাদৰখন। চাদৰখন যথেষ্ট আহল বহল যিকোনো শকত মানুহক ধুনিয়াকে হ'ব। ইয়াৰ এইগিটা সাইড পাৰি আৰু ব্লাউজৰ পিছত এটা পাৰি থাকিব। ইয়াৰে বুটা কিন্তু একদম ঘন নহয়, অলপ দূৰত দূৰত কৰা আছে। আপোনালোকে গৰমত ধুনিয়াকে পিন্ধিব পাৰিব এই কাপোৰযোৰ মাত্ৰ 1100 টকাত। ইয়াৰ আৰু এটা কালাৰ আছে চাওক। এটো ক্ৰীম ৰঙত হয়। ৰঙা আৰু হালধীয়া বুটাৰে কাম কৰা আছে হুটাৰে চাওক। মই মেলি দেখুৱাই দিছো আপোনালোকক। প্ৰথমতে দেখুৱাইছো এখন মেখেলাখন চাওক। মেখেলাখন এইবোৰ আপোনালোকে ধুই ধুই পিন্ধিব পাৰে কাৰণ বুৱা কাপোৰ হয়। আপোনালোকে জানে বুৱা কাপোৰবোৰ কেনেকুৱা থাকে। ধুলাই পাতৰে বুৱা। ইয়াৰে এবাৰ দেখুৱাইছো ইয়াৰে ব্লাউজৰ পিছটো। এটো চাওক এটা পাৰি থাকিব এই ব্লাউজৰ পিছটোত। আৰু ইয়াৰ পাৰিটো যথেষ্ট ধুনিয়া। আপোনালোকে পিন্ধি আৰাম পাব গৰমত। এই কাপোৰযোৰ আজি আপোনালোকে লাভ কৰিব মাত্ৰ 1100 টকাত। শিপিং চাৰ্জ এক্সট্ৰাকে দিব নালাগে। এয়া চাওক ইয়াৰে এইগিটা সাইড পাৰি গিটা। এখন চাদৰখন চাওক। সাইড পাৰি আছে। 6টা সাইড পাৰি থাকে। আপোনালোকে লগাই ল'ব পাৰিব কাপোৰযোৰত দহিপটি কৰি ল'লে খুব ধুনিয়া লাগিব। গৰমত পিন্ধিবলৈ একদম বেষ্ট আৰু এইবোৰ কাপোৰ। আপোনালোকে যদি লয় সোনকালে যোগাযোগ কৰিব। স্ক্ৰিনত নাম্বাৰটো দি থোৱাই আছে। আপোনালোকে জানে কল্পনা কালেকশ্যনত অতি কম মূল্যত আপোনালোকে সুন্দৰ সুন্দৰ কাপোৰসমূহ লাভ কৰে। যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব যাতে আৰু ধুনিয়া ধুনিয়া কালেকশ্যনসমূহ আপোনালোকে চাব পাৰে। ইয়াৰ পিছত দেখুৱাইছো মই মেচিন মেড চাওকচোন। মিক্স এয়া চাওক মিক্স পাষ্টৰ ধুনিয়া এটা জোৰা আপোনালোকক এবাৰ দেখুৱাইছো। একদম প্ৰিমিয়াম কোৱালিটিৰ এইবোৰ। খুব ধুনিয়া কোমল কাপোৰটো চাওক। এইযোৰ প্ৰথমতে মই দেখুৱাইছো পিংক কালাৰত। পিংক কালাৰত সিলভাৰ গুণাৰ কাম কৰা আছে। কাপোৰযোৰ যথেষ্ট ধুনিয়া। বুটা একদম ওপৰলৈকে আছে। ইমান ঘনকে কাম কৰা আছে বুটাখিনি। আপোনালোকে যোনে ল'ব তেওঁলোকে গম পাব। ইয়াৰ পাৰিটো খুব ধুনিয়া। প্ৰথমতে ডাঙৰ বুটা আছে তাৰপিছত সৰু সৰু ঢেৰ বুটা আছে গোটেই গাটোতে। এইবাৰ দেখুৱাইছো চাওকচোন। এইটো ইয়াৰে ব্লাউজৰ পিছটো। আপোনালোকে কেমেৰাত কিমান ভালকে ধৰিব পাৰিছে গম পোৱা নাই কিন্তু খুব ধুনিয়া। এযোৰ পাৰ্টি ওৱেৰ কাপোৰ হয়। আপোনালোকে এই কাপোৰযোৰ আজি লাভ কৰিব মাত্ৰ 1050 টকাত। ইয়াৰ শিপিং চাৰ্জটো এক্সট্ৰাকে দিব নালাগে। আমি আপোনালোকক ফ্ৰী শিপিঙত দিবলৈ ওলাইছো কাপোৰসমূহ। এই কাপোৰসমূহ আমি পোষ্ট অফিচৰ জৰিয়তে পঠিয়াম। আৰু যদি কোনোবাই DTDCত ল'ব বিচাৰে তেতিয়া এক্সট্ৰাকে এটা চাৰ্জ দিব লাগিব। চাওক এইখন চাদৰখন। চাদৰখন এবাৰ দেখুৱাইছো মই ইয়াৰে সাইড পাৰি গিটা চাওকচোন। সাইড পাৰি গিটা খুব ধুনিয়া। দহিপটি কৰি ল'লে কাপোৰযোৰ ক'বই নালাগে আৰু খুব ধুনিয়া লাগিব। যিসকলে ল'ব তেওঁলোকে গম পাব ইয়াৰ কোৱালিটিটো কিমান ভাল। এবাৰ দেখুৱাইছো বেলেগ এটা কালাৰ চাওক। ওয়াইন কালাৰত দেখুৱাব লৈছো এবাৰ। এখন চাওক মেখেলাখন যথেষ্ট ওপৰলৈকে কাম কৰা আছে। এইযোৰ পাৰ্টি ওৱেৰ কাপোৰ হয়। আপোনালোকে এবাৰ চাওক ব্লাউজৰ পিছটো চাওক। গোটেই কিজোৰৰ কালাৰহে বেলেগ বেলেগ। মই সেইকাৰণে অকমান দেখুৱাই দিছো আপোনালোকক। এবাৰ দেখুৱাইছো এখন চাদৰখন। চাদৰখন গোটেই গাটোতে ইমান ঘনকে কাম কৰা আছে নহয় মানে দেখিয়ে ভাল লাগি গৈছে। আপোনালোকে আজি লাভ কৰিব মাত্ৰ 1050 টকাত। শিপিং চাৰ্জটো দিব নালাগে। চাওক এইখন ইয়াৰ এইগিটা সাইডৰ পাৰি। সাইডৰ পাৰি গিটা লগাই ল'লে কাপোৰযোৰ যথেষ্ট ভাল লাগিব। ইয়াৰ পিছত আৰু এটা কালাৰ দেখুৱাই দিছো মই। ব্লেকত দেখুৱাই দিছো চাওক। বহুতে বিচাৰে পাৰ্টিত সাধাৰণতে বহুত লোকে ব্লেকতে পিন্ধিব বিচাৰে। সেইকাৰণে ব্লেক কালাৰটো বহুত লোকে ল'ব বিচাৰে। সেইকাৰণে আনিছো। চাওকচোন এইগিটা সাইডৰ পাৰি গিটা। এয়া চাওক এখন চাদৰখন গোটেই গাটোতে ঘনকে কাম কৰা আছে। আৰু এবাৰ মেখেলাখন মই সোনকালে দেখুৱাই দিছো কাৰণ একেই কাপোৰ খালি কালাৰ গিটা মই আপোনালোকে ধৰিব পাৰিব বুলিয়ে মই দেখুৱাই আছো। এয়া চাওক এখন ব্লেক মেখেলা। ইয়াৰ পিছত আৰু এটা কালাৰ চাওক। এইটো সি গ্ৰীন কালাৰ। এইখন প্ৰথমতে দেখুৱাই দিছো মই চাদৰখন চাওক। চাদৰ নহয় অৱশ্যে মেখেলা হয়। চাওক মেখেলাখন। এইখন মেখেলা। ইয়াৰ কালাৰটো কিন্তু একদম বেলেগ উঠিছে। আচলতে ইয়াৰ কালাৰটো সি গ্ৰীন হয়। ব্লু টাইপ উঠিছে কিন্তু নহয় ব্লু। সি গ্ৰীনৰ হয়।
এইবাৰ দেখুৱাই দিছোঁ চাদৰখন চাওক মাত্ৰ 1050 টকা আপোনালোকে কাপোৰযোৰ ল'ব পাৰিব এইবাৰ দেখুৱাইছোঁ কম ৰেঞ্জৰ এযোৰ কাপোৰ চাওকচোন এইযোৰ আজি আপোনালোকে লাভ কৰিব 499 499 টকাত চাওক এইযোৰ পলিপাটৰ হয় এইযোৰ কাপোৰ ইয়াৰ শ্বিপিং চাৰ্জটো আপোনালোকে দিব নালাগে আগতে কৈছোঁ যে মই এই কাপোৰসমূহ মই পোষ্ট অফিচত জৰিয়তে পঠিয়াম যদি DTDCত ল'ব বিচাৰে তেতিয়াহ'লে এক্সট্ৰাকৈ চাৰ্জ এটা দিব লাগিব এয়া চাওক এইকেইটা ছাইড পাৰি খুব ধুনীয়া এটা ব্লাউজৰ পিছৰ লগত থাকিব ইয়াৰে ছাইড পাৰি এটা আৰু এখন মেখেলাখন সৰি মেখেলাখন নহয় চাদৰখন চাওক এখন চাদৰ গোটেই গাটোতে ঘনকৈ কাম কৰা আছে এইটো পলিপাটৰ কিন্তু বেষ্ট কোৱালিটিৰ হয় এটা একদম ল' ৰেঞ্জৰ আছে কিন্তু নহয় ইয়াৰ কোৱালিটিটো যথেষ্ট ভাল আপোনালোকে যিসকলে ল'ব তেওঁলোকে গম পাব ইয়াৰ কাপোৰৰ কোৱালিটিটো কিমান ভাল এয়া চাওক ইয়াৰ পিছত আৰু এটা দেখুৱাই দিছোঁ চাওকচোন এইটো 499 শ্বিপিং চাৰ্জ এক্সট্ৰাকৈ দিব নালাগে এয়া চাওক যিসকলে ল'ব বিচাৰে সোনকালে আমাৰ লগত যোগাযোগ কৰিব তলৰ স্ক্ৰীনত নাম্বাৰটো দিয়াই আছে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আৰু অনলাইন পে' কৰি কাপোৰসমূহ ল'ব লাগিব চাওক এইখন চাদৰখন প্ৰিমিয়াম কোৱালিটিৰ পলিপাট হয় এয়া চাওক যিসকলে ইয়াৰ আগৰবাৰ ভিডিঅ'ত অৰ্ডাৰ কৰিছিলে তেওঁলোকক আমি পাৰ্চেলটো বিশেষ কাৰণত পঠিয়াব পৰা নাই হোলী উপলক্ষে অকণমান দিগদাৰ হ'ল কাৰণে তেওঁলোকক আমি সোমবাৰে পাৰ্চেলটো পঠিয়াই দিম এইবাৰ চাওক এইখন মেখেলাখন এয়া খুব ধুনীয়া বগা মিনা কৰা আছে যিসকলে ল'ব বিচাৰে সোনকালে ল'ব পাৰিব ইয়াৰে এটা ব্লাউজৰ পিচ আছে এইকেইটা ছাইড পাৰি আৰু ব্লাউজৰ পিচ আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে মই আৰু নতুন নতুন কালেকশ্যন আপোনালোকলৈ আনিব পাৰোঁ আজিলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ